নমস্কাৰ প্ৰিয় দৰ্শকসকল, আছামী জিকে অফিচিয়েল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম অসমৰ সংযোগী ভাষাৰ বিষয়ে। এইখিনিতে আপোনালোকক এটা কথা কৈ লওঁ, আপোনালোকে যদি আমাৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই মোৰ ডেছক্ৰিপশ্যন লিংকত দুটা ভিডিঅ'ৰ লিংক দিছোঁ, য'ত নেকি মই কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষাৰ বিষয়ে আলোচনা কৰিছিলোঁ। আপোনালোকে যদি ভিডিঅ' দুটা চোৱা নাই তেনেহ'লে চাই ল'ব পাৰিব। এতিয়া আহকচোন আমি সংযোগী ভাষাৰ বিষয়ে আলোচনা কৰোঁ। অসমৰ সংযোগী ভাষাৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে আমি সংযোগী ভাষানো কি সেই বিষয়ে জানি লোৱাটো উচিত হ'ব। সাধাৰণ অৰ্থত বিভিন্ন কাৰণ বা পৰিস্থিতিত, যেনে বহুভাষিক অঞ্চলত বাস কৰা বা এটা জনগোষ্ঠীয়ে আনটো ভাষা নুবুজা আদি কাৰণত দুটা বা তাতোধিক ভাষাৰ উপাদানৰ সংমিশ্ৰণত একোটা নতুন ভাষা গঢ় লৈ উঠে। আৰু ভাষাৰ এই মিশ্ৰিত ৰূপক পিজিন বা ক্ৰেঅল বুলি জনা যায়। এইখিনিতে আপোনালোকে মন কৰিব যে ভাষাৰ এই মিশ্ৰিত ৰূপ বহুভাষিক অঞ্চল এটাত বসবাস কৰাৰ ফলস্বৰূপেও সৃষ্টি হ'ব পাৰে, অথবা দুটা বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰা দুখন সীমামূৰীয়া অঞ্চলক কেন্দ্ৰ কৰিও গঢ় লৈ উঠিব পাৰে। আৰু মিশ্ৰিত ৰূপৰ এই ভাষাই হৈছে সংযোগী ভাষা। আপোনালোকে এইটোৱে মনত ৰখাই থ'ব যে দুটা ভাষাৰ যেতিয়া সংমিশ্ৰণ ঘটে আৰু এই সংমিশ্ৰণৰ ফলত যিটো ভাষা সৃষ্টি হয় সেইটোৱে হৈছে সংযোগী ভাষা। আৰু এই সংযোগী ভাষাটোৱে ততোধিক জনগোষ্ঠীৰ মাজত সংযোগ স্থাপনৰ ভূমিকা পালন কৰে। এতিয়া আমি অসমৰ সংযোগী ভাষাকেইটাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম নাগামিজ ভাষাটোৰ বিষয়ে। নাগামিজ ভাষাটো হৈছে বাণিজ্যিক কাৰণবশতঃ ভৈয়ামৰ নগাসকলৰ সৈতে ভৈয়ামৰ অসমীয়াসকলৰ ভাৱৰ আদান প্ৰদানৰ ফলত সৃষ্টি হোৱা এটা সংযোগী ভাষা। আচলতে অসমৰ লগত ব্যৱসায় বাণিজ্য কৰিবলৈ ভাৱৰ আদান প্ৰদানৰ সুবিধাৰ বাবে বিভিন্ন ঠালৰ নগাসকলে অসমীয়া ভাষাটো আয়ত্ব কৰিছিল, যাৰ ফলস্বৰূপে নগাসকলৰ মুখত অসমীয়া ভাষাটোৱে এটা নতুন ৰূপ পাইছিল। আৰু নগাসকলে এই ভঙা ৰূপত ব্যৱহাৰ কৰা এই পিজিন বা মিশ্ৰিত ভাষাটোৱে হ'ল নাগামিজ। আপোনালোকে নিশ্চয় বুজি পাইছে, নগাসকলে বিভিন্ন বাণিজ্যিক কাৰণত অসমীয়া মানুহৰ সৈতে কথা বতৰা পাতোতে যিটো ভাষাৰ সৃষ্টি হৈছিল সেই ভাষাটোৱে হৈছে নাগামিজ ভাষা। প্ৰয়োজনৰ খাতিৰত সৃষ্টি হোৱা এই সংযোগী ভাষাটো পাছলৈ নাগালেণ্ডৰ শিক্ষিত অশিক্ষিত সকলোৱে ব্যৱহাৰ কৰিবলৈ লয়। এতিয়া আমি চমুকৈ নাগামিজ ভাষাৰনো কি ভাষাতাত্ত্বিক বৈশিষ্ট্য আছে চাওঁ আহকচোন। নাগামিজ ভাষাত 6টা স্বৰবৰ্ণ পোৱা যায়। সেইকেইটা হৈছে ই, উ, এ, উ, অ আৰু আ। সেইদৰে নাগামিজ ভাষাত 23টা ব্যঞ্জন বৰ্ণও আছে। তাৰ পাছতে আমাৰ অসমীয়া মান্য অসমীয়াৰ যিটো তৃতীয় পুৰুষৰ তাই নামৰ সৰ্বনামটো, এই সৰ্বনামটো নাগামিজত পুৰুষ স্ত্ৰী উভয়কে বুজাবলৈ ব্যৱহাৰ কৰে। তাৰ পাছতে শব্দ সম্ভাৰৰ ক্ষেত্ৰতো তৎসম শব্দ, তদ্ভৱ শব্দ, দেশী, বিদেশী, থলুৱা নগা শব্দৰে নাগামিজ ভাষাটো পৰিপুষ্ট হৈ আছে। গতিকে মই আপোনালোকক অতি চমুকৈ নাগামিজ ভাষাৰ এই ভাষাতাত্ত্বিক বৈশিষ্ট্যকেইটা উল্লেখ কৰিলোঁ। যি কি হ'লেও নাগালেণ্ড আৰু আমাৰ সীমান্তৱৰ্তী অঞ্চলত ব্যৱহাৰ হোৱা এই নাগামিজ ভাষাটো হৈছে এটা উল্লেখযোগ্য সংযোগী ভাষা। এতিয়া আমি আলোচনা কৰিম নেফামিজ বা অৰুণামিজ ভাষাৰ বিষয়ে। এইটো হৈছে অসমৰ দ্বিতীয়টো সংযোগী ভাষা। আপোনালোকে এইখিনিতে মনত ৰখাব, এই অৰুণামিজ ভাষাটোক সংযোগী ভাষাটোক নেফামিজ আৰু অৰুণাচলী অসমীয়া নামেৰেও জনা যায়। পৰীক্ষাত যদি অৰুণামিজ নাহি নেফামিজ আহে তেতিয়াহ'লে আপোনালোকে বা অৰুণাচলী অসমীয়াও আহে তেতিয়া আপোনালোকে একেটাই বুলি ধৰি ল'ব লাগিব। এতিয়া আমি চাওঁ আহক অৰুণামিজ ভাষাটোৰনো কেনেকৈ সৃষ্টি হ'ল। যিদৰে ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ বাবে নাগামিজ ভাষাৰ সৃষ্টি হৈছিল, সেইদৰে ব্যৱসায়িক প্ৰয়োজনীয়তা তথা উমৈহতীয়া ভাষাৰ তাগিদাত অসমীয়া ভাষাৰ ভগ্ন ৰূপত অৰুণাচলী অসমীয়া বা অৰুণামিজ পিজিন ভাষাৰ জন্ম হয়।
গতিকে নেফামিজ বা অৰুণামিজ হৈছে অসমৰ আৰু অৰুণাচলৰ এটা সংযোগী ভাষা। এই অৰুণামিজ সংযোগী ভাষাটোৰ যদি আমি ভাষাতাত্ত্বিক দৃষ্টিকোণৰ পৰা চাওঁ তেতিয়া দেখিম যে যিহেতু ই এটা পিজিনহে, গতিকে ইয়াৰ নিজা বৈয়াকৰণিক ৰূপ বা স্থিতি সুদৃঢ় নহয়। তথাপি আমি চমুকৈ ইয়াৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যনো কি আছে চাওঁ আহকচোন। অৰুণামিজ ভাষাত উচ্চ স্বৰধ্বনিৰ পৰিৱৰ্তে নিম্ন স্বৰধ্বনিৰ প্ৰয়োগ হয়। তাৰপিছতে দ্বিতীয়টো বৈশিষ্ট্য চাওঁ আহক। অৰুণামিজ সংযোগী ভাষাটোত মহাপ্ৰাণ ধ্বনিৰ ঠাইত অল্পপ্ৰাণ ধ্বনিৰ প্ৰয়োগ হোৱা দেখা যায়। তাৰ পাছতে অৰুণামিজ ভাষাটোত যিটো নিৰ্দিষ্টতাবাচক পত্ৰয়, এইটো তেওঁলোকৰ ভাষাত বহুল প্ৰয়োগ দেখা যায়। তাৰ পাছতে চতুৰ্থটো আমি বৈশিষ্ট্য চাওঁ। অসমীয়া ভাষাৰ যিটো চতুৰ্থী বিভক্তি লৈ, আৰু এই লৈটোৰ ঠাইত অৰুণামিজ ভাষাত সপ্তমী বিভক্তি ত ব্যৱহাৰ হোৱা দেখা যায়। তাৰ পাছতে আমি যদি চাওঁ তেওঁলোকৰ ভাষাত বাক্যৰ শেষত সহায়কাৰী ক্ৰিয়া হিচাপে হৰ প্ৰয়োগ হোৱা দেখা যায়। যেনে এইটো কাৰ বস্তু হয়, তেওঁলোকে তেনেদৰে বাক্যবোৰ ব্যৱহাৰ কৰে। তাৰ পাছতে আমি যদি চাওঁ তেওঁলোকে জোৰ বুজাবলৈ ভি নামৰ ৰূপটো বহুল প্ৰয়োগ কৰে। যেনে তাতো ভি নাপাবা, এনেদৰে তেওঁলোকে বাক্যবোৰ ব্যৱহাৰ কৰে। ঠিক এইদৰে অৰুণামিজ বা নেফামিজ ভাষাত বিভিন্ন বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। শব্দ সম্ভাৰৰ ক্ষেত্ৰতো অৰুণামিজ ভাষা চহকী। গতিকে আপোনালোকে দেখিলে যে সংযোগী ভাষা হ'লেও এই নাগামিজ আৰু অৰুণামিজ দুয়োটা ভাষাৰে কিছুমান ভাষাতাত্ত্বিক বৈশিষ্ট্য পৰিলক্ষিত হয়। গতিকে এইদৰে আজি মই অসমৰ দুটা উল্লেখযোগ্য সংযোগী ভাষা নাগামিজ আৰু অৰুণামিজ ভাষাৰ বিষয়ে যথাসম্ভৱ সকলোখিনি দিশ সামৰি আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে আমাৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ আছামিজ জিকে অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কৈ থওঁ, মই পৰৱৰ্তী ভিডিঅ'ত অসমৰ নৃগোষ্ঠীয় উপভাষাসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।